গেট আপুনি সদায় দেখি আহিছে, আপোনাৰ ঘৰতো আছে। অৰ্থাৎ গেট থকা মানে ঘৰো আছে, নহয়নে? কিন্তু আজি আমি আপোনাক এনে এখন গেট দেখুৱাম য'ত কেৱল গেটহে আছে, ঘৰ কিন্তু নাই। আচ্ছা, মই আচৰিত হৈছোঁ যে ইয়াত এই গেটখন বনালে কোনে? ঘৰ চৰ নাই, কথা নাই, বতা নাই, মাজত ধৰি গেটখন কেলৈ হ'ব? হা, কাৰ মনত এইটো আইডিয়া আছিলে গেটখন বনোৱাটো? এনিৱে, এইখনেই হৈছে ইণ্ডিয়া গেট। হয়, মই ক'ব বিচৰা সেই গেটখনেই হৈছে ইণ্ডিয়া গেট। এই গেটখনৰ বিষয়ে জানিবৰ বাবে আমি উভতি যাব লাগিব প্ৰথম বিশ্বযুদ্ধৰ সময়লৈ। (1914) পৰা 1921 চনত সংঘটিত প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ ভাৰতীয় সৈন্য বা ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ যিসকল সৈনিকে প্ৰাণ আহুতি দিছিল, সেই সৈনিকসকলৰ স্মৃতিত নতুন দিল্লীৰ কৰ্তব্য পথত 1921 চনত ইণ্ডিয়া গেট নামৰ এই স্মাৰকটি নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হয়। আৰু সম্পূৰ্ণ 10 বছৰৰ পাছত অৰ্থাৎ 1931 চনত তেতিয়াৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা ইয়াক উন্মোচন কৰা হয়। এই ইণ্ডিয়া গেটৰ লগতে আৰু অন্য এটা স্মাৰক আছে যাৰ নাম অমৰ জৱান জ্যোতি বা ফ্লেম অৱ ইমৰ্টেল ছ'লজাৰ্ছ। (1971 চনৰ ভাৰত-পাক যুদ্ধৰ পিছত নিহত সৈন্যৰ স্মৃতিত এই সৌধটি নিৰ্মাণ কৰা হয়। প্ৰতিটো গণতন্ত্ৰ দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰী এই সৌধত বা এই মেমৰিয়েলত নিহত জোৱানসকলৰ প্ৰতি স্মৃতি তৰ্পণ কৰে। এতিয়া হয়তো আপোনালোকে গম পালে সেই ঘৰ নথকা গেটখনৰ কাহিনী। ভাৰতৰ বিভিন্ন কোণত থকা এনে বিশেষ কীৰ্তিচিহ্নসমূহৰ বিষয়ে যদি আৰু জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰি আমাক জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।